মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ ব্যাকৰণৰ ক্ৰিয়াৰ ভাগ সম্পৰ্কে আজি আলোচনা কৰিবলৈ লৈছো। তোমালোকৰ পাঠ্যপুথিত আছে যে ক্ৰিয়াৰ ভাগ দুই ধৰণে ভগোৱা হৈছে। প্ৰথম ভাগটোত বাক্য শেষ হোৱা নোহোৱা লৈ দুটা ভাগ আছে ক্ৰিয়াৰ। ক্ৰিয়াপদ হৈছে যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেয়াই হৈছে ক্ৰিয়াপদ। এতিয়া কাম এটা কৰিলে বাক্য এটা লিখিলে ইয়াত তোমালোকে ধৰিব পাৰিবা মই ভাত খালো। এতিয়া খালোটো ক্ৰিয়াপদ। এতিয়া চোৱা মই ভাত খালো। বাক্যটো কোৱাৰ লগে লগে বাক্যটো সম্পূৰ্ণকৈ অৰ্থ প্ৰকাশ পাইছে, মানে কাম এটা কৰা শেষ হোৱা বুজাইছে যে মোৰ ভাত খোৱা কামটো সমাপন হৈছে। গতিকে এই ক্ৰিয়াটোক কোৱা হয় সমাপিকা ক্ৰিয়া, যিহেতু ইয়াতে বাক্য এটা সম্পূৰ্ণকৈ শেষ হোৱা ভাৱটো প্ৰকাশ পাইছে। গতিকে এই ক্ৰিয়াটো সমাপিকা ক্ৰিয়া। আৰু অসমাপিকা ক্ৰিয়া, যিটো ক্ৰিয়াই বাক্য এটা শেষ হোৱা নুবুজায়। যেনে ধৰা মই ভাত খাই বজাৰলৈ যাম। ইয়াত এইটো এটা যামটো এটা ক্ৰিয়াপদ আৰু খাইটো এটা ক্ৰিয়াপদ। কিন্তু আমি যদি এই ক্ৰিয়াপদটো চাওঁ, ইয়াত কিন্তু বাক্যটো শেষ হোৱা নাই। মই ভাত খাই বজাৰলৈ যাম, ইয়াতহে শেষ হৈছে। এই ক্ৰিয়াটো বাক্যটো শেষ হোৱা নাই যিহেতু ইয়াক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয়। অসমাপিকা ক্ৰিয়াৰ উদাহৰণ এইটো সমাপিকা ক্ৰিয়া, কিন্তু খাইটো ইয়াতে অসমাপিকা ক্ৰিয়া। গতিকে বাক্য শেষ হোৱা নোহোৱালৈ ক্ৰিয়াৰ এই দুটা ভাগ সমাপিকা আৰু অসমাপিকা। বুজি পাইছা নহয়? আন এটা ভাগ হৈছে কৰ্ম থকা নথকালৈ। ২ নম্বৰ ভাগটো হৈছে কৰ্ম থকা নথকা লৈ ক্ৰিয়াৰ ভাগ দুটা। এটা হৈছে সকৰ্মক ক্ৰিয়া আৰু আনটো হৈছে অকৰ্মক ক্ৰিয়া। এতিয়া কৰ্ম একেধৰণে মই ভাত খালো। কৰ্ম কাক বোলে? যে কৰ্তা, যিয়ে কামটো কৰে। ভাত খোৱা কামটো কোনে কৰিছে? মই কৰিছো। মই হল কৰ্তা। খালো ক্ৰিয়াপদ। কৰ্তাই কাম এটা, ক্ৰিয়া মানে কাম এটা যিহৰ ওপৰত সম্পাদন কৰে। কি কাম কৰিছে? ভাত খোৱা কামটো কৰিছে। এইটো কৰ্ম বুলি কোৱা হয়। কৰ্তা কৰ্ম ক্ৰিয়া। ইয়াতে কৰ্ম আছে, বাক্যটোত কৰ্ম আছে। যিটো বাক্যত কৰ্ম থাকে আৰু সেই কৰ্মটোৰ পিছত যিটো ক্ৰিয়াপদ আছে তাক কোৱা হয় সকৰ্মক ক্ৰিয়া। এই ক্ৰিয়াটোৰ এটা কৰ্ম আছে। খালো ক্ৰিয়াটোৰ এটা কৰ্ম আছে, সেইটো হল ভাত। গতিকে এইটো সকৰ্ম ক্ৰিয়াৰ উদাহৰণ। আনহাতে চাবা, কেঁচুৱাটোৱে কান্দিছে। কৰ্তা আছে, কন্দা কামটো কোনে কৰিছে? কেঁচুৱাটোৱে। গতিকে কৰ্তা আছে, ক্ৰিয়াও আছে, কিন্তু কৰ্ম নাই। ইয়াতে কৰ্ম নাই।
এনেকুৱা ক্ৰিয়াক কোৱা হয় অকৰ্মক ক্ৰিয়া। যেনে আন এটা বাক্য লিখিছোৱা, মায়ে হাঁহিছে। কৰ্ম নাই। মা ইয়াতে কৰ্তা, হাঁহিছেটো ক্ৰিয়া, কিন্তু ইয়াতো কৰ্ম নাই। এইটো হৈছে অকৰ্মক ক্ৰিয়াৰ উদাহৰণ। আকৌ সকৰ্মক ক্ৰিয়াক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে একক কৰ্মক, ইয়াৰে ভাগ দে এইটো, একক কৰ্মক ক্ৰিয়া। আৰু এটা হৈছে দ্বিকৰ্মক ক্ৰিয়া। একক কৰ্মক ক্ৰিয়াৰ উদাহৰণ এইটোৱে হ'ব, মই ভাত খালো। তাৰ মানে যিটো ক্ৰিয়াৰ এটাই কৰ্ম, এটাই আছে ইয়াতে কৰ্মপদ, গতিকে এইটো হৈছে একক কৰ্মক ক্ৰিয়াৰ উদাহৰণ। কিন্তু দ্বিকৰ্মক উদাহৰণ চাবা, যে দেউতাই মোক এটা কলম দিছে। দেউতাই কৰ্ম, দিছেটো ক্ৰিয়া, কলমটো কাক দিছে? মোক দিছে। এইটো এটা কৰ্ম, এইটো এটা কৰ্ম। দেউতাই মোক দিছে বুলি ক'লে বস্তু এটা, মোক দিয়া বুজাইছে, এইটো এটা কৰ্ম। দেউতাই কলম দিছে বুলি ক'লে এইটো এটা কৰ্ম। যিবিলাক ক্ৰিয়াৰ দুটা কৰ্ম থাকে তাকে দ্বিকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। মুখটো আৰু কলমটো এই বাক্যটোত দুটা কৰ্ম সোমাই আছে, গতিকে এইটো দ্বিকৰ্মক ক্ৰিয়াৰ উদাহৰণ। ঠিক তেনেকে আমি ক'ব পাৰো যে খুৰীয়ে ভাইটিক ভাত খাবলৈ মাতিছে। চাবা, আন এটা বাক্য দ্বিকৰ্মক ক্ৰিয়াৰ উদাহৰণ, খুৰীয়ে কাক মাতিছে? ভাইটিক। কি খাবলৈ? ভাত। খাবলৈ মাতিছে। ইয়াত এইটো এটা কৰ্ম, এইটো এটা কৰ্ম, গতিকে এইটো এটা দ্বিকৰ্মক ক্ৰিয়াৰ উদাহৰণ। দুটা কৰ্ম, যিটো বাক্যত দুটা কৰ্ম থাকে সেই ক্ৰিয়াপদটো দ্বিকৰ্মক ক্ৰিয়া পদ বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছা নহয়? ক্ৰিয়াৰ এইকেইটা ভাগ তোমালোকৰ পাঠ্যপুথিত দিয়া হৈছে। তোমালোকৰ লগত মই এই বিষয়টো আলোচনা কৰিলো। তোমালোকে পুনৰ পাঠ্যপুথিত কথাখিনি ভালদৰে পঢ়ি চাবা। আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।